আজিকালি পুৰণাচোন বাঢ়ি গৈ আছে কিমান হৈ গৈছে পুৰণা 20 তাৰিখৰ পৰা 21 তাৰিখৰ পৰা হেৰি কিবা কিবি আৰম্ভ হ'ব বুলি কৈছে কথা এইবিলাক নিউজত কি আজি পজিটিভ আমাৰ অল ইণ্ডিয়াত হেৰি হৈছে 14,792 ৰিকভাৰ্ড হৈছে 2015 আৰু পুৰা অল ইণ্ডিয়াত মৃত্যু হৈছে ডেথ হৈছে 488 হয় নেকি আমাৰ ৱৰ্ল্ডত হৈছে পৃথিৱীত হৈছে 1,58,691 মৃত্যু হৈছে কি কলেজ যাবি নেকি কলেজ যাওঁ ওলাইছা চাহ খাইছা খালোঁ চাহ তাহ খাই এইখিনি ওলালোঁ কলেজৰ পৰা ঘূৰি আহোঁ কি আজি কেইটাৰ পৰা ক্লাছ আছে 10টা মানৰ পৰা ক্লাছ আছে ক্লাছটো কৰি 10টাৰ পৰা ক্লাছ আছে কি ক্লাছ আছে আজি পৰিৱেশ ক্লাছ এটা আছে এইটো কৰি কিনে আহোঁ সোনকালে আহিম আহিবি দে সোনকালে মই যাওঁ কাম আছে যাবি নেকি ওলাইছা ওলাইছোঁ টিকেটটো লৈ যা বন্ধু বান্ধৱ আছে নহয় আছে নেকি নাই দে লৈ যা কিমান লাগিব হ'লে হ'ব বেছি নালাগে হ'ব যাওঁ তেতিয়াহ'লে চাহ চাহ খাই কিনে গা চা ধুই থাকিলেও Medical measure and release. ফ্রেশ আহিলে নাকি আহিলে বহুত কি খবৰ ভালে আছে তোমালোকৰ কেনেকুৱা খবৰ আছে আৰু আজি ইমান পিছত আহিলা ৰাতিপুৱা কি কৰিলা হয় কাম আছিলে কাম কৰিলোঁ অলপ ঘৰত ঘৰৰ কাম কৰিলোঁ ঘৰৰ কাম কৰিলা বাকী খবৰ ভাল ন বাকী খবৰ ভাল তোমালোকৰ আছে আৰু পিছে সাগৰ ক'ত গৈছে দেখা ন সাগৰ ভাৰত আছে ক'ত আছে আহিলা নেকি তুমি তোমাৰ কথাই সুধি আছিলোঁ হ'ব নাই মই এটা বাহিৰত বেলেগ এটা কামত যাম কামত যাবি নেকি তেনেহ'লে কি কাম আছে মানে অলপ কাম আছে মোৰ লগত অলপ কামটো কৰি আহিম এতিয়া আহিম কিজানি চাগে ৰাত হ'ব আপুনি নকৰিলে যে আজিকালি মানে হেৰি বেয়া পৰিৱেশ হ'ব তেতিয়াহ'লে মই আহিম কিবা এটা আছে নেকি আছে অলপ চলপ দিলে অলপ ভাল হ'ব আৰু হেৰি কৰিবি হিচাপ কৰি হ'লে হেৰি কৰিবি ভাঙিবি হিচাপ খৰচ কৰিবি কিমান দিন দিলে হ'ল মই আহোঁ তেতিয়া মই ইয়াতে আহিছোঁ তোমাক কিবা এটা কথা ক'বলৈ আহিছোঁ মই কি কথা কচোন এই ইয়াতে কি কৰি আছা মোক কটা টকা দাবি দি কিনে দিব পাৰোঁ এটা চৰ্ত কি চৰ্ত কচোন কাৰণ আখত যদি জীৱাটোত চুৱাব পাৰোঁ তেনেহ'লে টেকাই নিদি হয় নেকি পাৰিম দে নহ'ব টকা নালাগে মোৰ পৰা টকা ল'ব আহিছে যা आप लोगों की जर्नी कैसे रहे ठीक है आगे करना तो ये है मेरे जो बड़ा भाई है ना उसको टपकाना है उसके टपका के तुम लोग वापस मुंबई चले जाना ये 20 लाख है और काम होने के बाद फिर तुम लोगों को और 20 लाख दूंगा नहीं चलेगा कितना चाहिए 50 ठीक है तुम लोगों को मैं 50 दूंगा आराम और रेस्ट करना ठीक है जाओ आप उसको ख़त्म कर दो এবাৰ মই সকলো সম্পত্তিৰ মালিক হ'ম তুমি কাম কৰিলে হা অলপ সম্পত্তিৰ কাৰণে তুমি চিন্তা কৰিছা হয় হয় মই পাৰোঁ চব কৰিব পাৰোঁ মোৰ সম্পত্তিৰ কাৰণে মই মোৰ ডাঙৰ ককাইকে চব পৃথিৱী চব মই ধ্বংস কৰিব পাৰোঁ কি কৰিবলৈ যায় সেইদিনা আজি তুমি ঘৰৰ পৰা ওলোৱাৰ পিছত ঘৰত কি হৈছিল জানা তুমি কি হৈছিল ঘৰত শুনা তেতিয়াহ'লে
মানে ইমান ডাঙৰ কথা নহয়। কি কথা? তোমাৰ বিয়াৰ কথাহে মই ক'ব খুজিছোঁ। বিয়া? বিয়া আছে লগত মই বিয়া কি পাতি? সাগৰ আছে, সাগৰৰ লগত মই সুখী, সেইবিলাক আপোনাক নকওঁচোন আৰু পিছত বেয়া লাগে। বিয়া চিয়া মই নুবুজো। কাক বিয়া কয়? কি বিয়া? মই বিয়া পিছত আপোনাক বিয়া। সাগৰ আছে, সাগৰৰ লগত থাকিলে মোৰ হেৰি লাগে, ভাল লাগে। আপুনি ঠিক আছে? সেইবুলি তুমি বিয়া নপতাকৈ থাকিব পাৰিবা? নাই, সেইবিলাক মই বিয়া চিয়া নাপাতো এতিয়া। পিছে আমাৰ সেই গাঁওখনৰ উকিলটোৰ নাম কি খবৰ? যোৱাকালি মই তাক মানে বজাৰতো লগ পাইছিলোঁ। তুমি কিয় বুজিলা? মানে মোৰ দেউতাৰ প্ৰপাৰ্টিবিলাক মানে সাগৰ নামত লিখি দিওঁ আৰু মই মানে কেতিয়া যাওঁ পৃথিৱীৰ পৰা হেৰি নাই, সেইটো মানে তাক মানে দি দিওঁ আৰু। তুমি সাগৰ নামত চব লিখি দিব খুজিছা, ঠিকে আছে, কিন্তু পিছত যদি তোমাক ঘৰৰ পৰা বাহিৰ কৰি উলিয়াই দিয়ে তেতিয়া দিলে দিব আৰু মানে সি যদি সামভূতি পাই মোক ঘৰৰ পৰা এৰি দিব পাৰে কিন্তু দিব, একো কৰিব পৰা নাই তেতিয়া। তাৰ কাৰণে মই জানটো দিব পাৰোঁ আৰু। ঠিক আছে, কৰা তেনেহ'লে তুমি তেনেহ'লে ৰ'বা চাহ খাই যাওঁ। নাখাওঁ ঘৰত গৈ কিনে খাওঁ। তই শুনা, এটা কথা শুনাচোন বহা। তেনেহ'লে কালি সেই উকিলটোক লৈ আহিবা বা তুমি মানে হেৰি কাগজ দলিলবিলাক তুমি অলপ যোগাৰ কৰি দিবা। আচ্ছা ঠিক আছে, আমি কৰিম। ঠিক আছে, দিম কালি। অঁ মই লৈ আহিবা, পাৰিলে মোক ইয়াতে লৈ আহিবা। ঠিক আছে, মই যিমান পাৰোঁ কৰিম আৰু। অঁ ঠিক আছে। এদিন তোমাক চব সম্পত্তি লিখি দিছিল তোমাৰ নামত। হয় নেকি? বলক তেতিয়াহ'লে তেওঁক বচাব লাগিব। এই বাচ্চা ইহা আছে না? इस आदमी को पहचानते हैं क्या? इस आदमी মনে পড়েছে? হ্যাঁ खत्म कर दो साले को। भाई कैसे? আপনি ঠিকে আছে না? ঠিকে আছে না আপনি? তখন মোৰ ভুল হৈ গৈছে, মই নজনাকে আপোনাক মই পঠিয়াইছিলোঁ, মোক ক্ষমা কৰি দিয়ক। তোৰ ক্ষমা বিচাৰিব নালাগে, তই মোৰ চব, তই মোৰ পৃথিৱী।